বিচাৰটো কোনো কৰিব নোৱাৰিয়ে ঈশ্বৰেহে কৰিব আৰু আপোনালোকে কৰিব লাগিব সাংবাদিকসকলে যে মই তেতিয়া ষ্টুডেণ্ট ইউনিয়নত আছিলোঁ আৰু মই কেতিয়াও অস্ত্ৰ ধৰা নাই আৰু হিংসাটো মই আগৰ পৰাই ভাল নাপাওঁ আৰু 10 বছৰ যেতিয়া আমাৰ নেতৃত্বত আন্দোলন হ'ল তাত এজনো মানুহ মৰা নাই গতিকে এই সংঘাত হৈছে অস্ত্ৰ সংগ্ৰাম হৈছে মানুহ মৰিছে সেইটো মই ক'বলৈ যোৱা নাই কিন্তু তেখেতে যিবিলাক কথা কৈছে যে এই কথাবিলাক তেখেতে ব্যৰ্থতাটো স্বীকাৰ কৰি পেলাই কৈছে তেখেতৰ সময়ত জগজিৎ শইকীয়া বুলি সাংবাদিকক কোকৰাঝাৰত গুলি মাৰা হৈছিল বডোচা নাৰ্জাৰী বুলি সাংবাদিকক গুলি মাৰা হৈছিল তেনেকা কৰি বসন্ত আমাৰ এজন দাদা আছিল যে প্ৰফেসৰ তেখেতক গুলি মাৰা হৈছিল তেনেকা বহুত মানুহ গুলি মাৰা হৈছে প্ৰায় 150ৰ ওচৰত আমাৰ ইয়াত আপোনালোকে আমি এতিয়া বাক্সা জিলাত আছো ইয়াতো হৈছিল মেডাঘাটত মানুহ গুলাইছিল কোবাত মানুহ গুলাইছিল সিদিনা আমি 5 জন শহীদ আসুৰ মানে আসুৰ লগত মানে জড়িত হৈ থকা শহীদৰ আমি সিদিনা মানে কিবা দিছো তেখেতসকলক আৰ্থিক এটা অনুদান দিছো সো এইবিলাকে উদাহৰণ ইয়াতকে আৰু কি উদাহৰণ লাগে সোনকালে দিম ৰেডি হৈ আছে সব কাকবা হাই প্ৰফাইল বুলি কয় মইতো আছো কিন্তু তাতে এমএলএ মিনিষ্টাৰ আছে না নাই মই চাব লাগিব থ্যাংক ইউ হা সবে যুৱই হয় এতিয়া ইয়াতো আৰু কোনো হেই নাই সবে যুৱই হয় আপুনি কেতিয়া খেলিব এতিয়ালৈকে ঠিক কৰা নাই যেটো দলে ঠিক কৰে হিটোতে খেলিম প্ৰথম শ্ৰেণীৰ নাগৰিক দ্বিতীয় শ্ৰেণীৰ নাগৰিক স্যাৰ আপুনি আপোনাৰ কাৰ্যকালত সমন্বয়টো এটো সবচেয়ে বেছি ভালকে ক'ব পাৰিব বাক্সা জিলাৰ সাংবাদিকসকলে কাৰণ বাক্সা জিলাতে আমাৰ বড় অনাবড় বিভিন্ন আন্দোলনবিলাক হৈছিল যিবিলাক আজিকালি নাই নহয় জানো আজিকালিতো নাই সো গতিকে আপোনালোকে প্ৰথমতে ক'ব পাৰিব যে ইয়াত দ্বিতীয় নাগৰিক তৃতীয় নাগৰিক প্ৰথম নাগৰিক কোন আছে নাই তো মোৰ মতেতো তেনেকুৱা একো শ্ৰী জগন্নাথ থান ইয়াত মন্দিৰ আছে ইয়াত মই যোৱা 2 বছৰ আগত হোটেলি পূজাত আহিছিলোঁ আৰু তেখেতসকলে গৈ পেলাই মোক খুব আগ্ৰহেৰে আমন্ত্ৰণ জনাইছিল আৰু আহি বহুত ভাল লাগিছে গতিকে এই মন্দিৰ নিৰ্মাণৰ কাৰণে 10 লাখ টকা এই সময়ত ঘোষণা কৰি গৈছিলোঁ ইয়াৰ কাম কাজ চলি আছে সো বহুত দিনৰ পৰা ৰাইজে কৈ আছে যে একবাৰ আহিব লাগে তো আজি মই অলপ সময় পোৱাৰ কাৰণে আহিলোঁ আৰু খুব ভাল লাগিছে আৰু বহুতখিনি কাম আছে নেক্সট কামখিনি কৰাৰ কাৰণে আকৌ 25 লাখ টকা দিম বুলি মই ইয়াতে কৈছোঁ হাৰুৱাজান গাঁওখন বহুত ডাঙৰ গাঁও আৰু পুৰণি গাঁও ইয়াত অসমীয়া যি সংস্কৃতি ইয়াত অসমীয়া ৰীতি নীতিবিলাক খুব সুন্দৰকৈ আজি পালন কৰি আছে সকলো দিকবিলাক ইয়াত খুব মানে ভালকে তেখেতসকলে যিকিনো পৰিৱেশতে অসমীয়া জনগোষ্ঠীৰ পৰম্পৰাগত যিবিলাক কাম কাজ এইবিলাক খুব সুন্দৰকৈ কৰি আছে ওচৰতে বড়ো গাঁও আছে গতিকে এটা সমন্বয়ৰ এটা থলী এই হাৰুৱাজান গাঁও তো ইয়াত আহি মোৰ খুব ভাল লাগিছে এই কাৰণে আজি পুনৰ মই ইয়াত আহিছোঁ আৰু তেখেতসকলক ধন্যবাদ জনাইছোঁ যে ইয়াত মন্দিৰৰ কামখিনি খুব ভালকে কৰি আছে আৰু যোৱা 4টা বছৰত আমি প্ৰায় 2009খন বিভিন্ন মন্দিৰ ধৰ্মীয় উপাসনা থলীত আলাৰী চৰাং আঁচনিৰ দ্বাৰা প্ৰায় 2 লাখ টকা দিয়া হৈছে আৰু সেইবিলাক বহুত লাভ হৈছে আদিবাসীসকলৰ পৰা মাঞ্জি থান আমাৰ বড়োসকলৰ বাথৌ ব্ৰহ্ম আমাৰ ক'বাত দুৰ্গা মন্দিৰ ক'বাত মানে শিৱ মন্দিৰৰ পৰা আদি কৰি গোসাই ঘৰ সত্ৰ চবতো দিয়া হৈছে আৰু এইটো ডাঙৰ এটা জাগৰণ হৈছে মই আহি থকা সময়ত 40টা সমষ্টিত প্ৰথম ভাগতে যে যিখিনি মন্দিৰ আৰু ধৰ্মীয় উপাসনা থলী বাকি ৰল এইখিনিক আলাৰী চৰাং আঁচনি দিয়াৰ কাৰণে ইতিমধ্যে ঘোষণা কৰিছোঁ আৰু এই কামখিনি অতি শীঘ্ৰে সম্পন্ন কৰিম দেখিছোঁ বিটিআৰ চৰকাৰ অহাৰ পিছত বিভিন্ন ৰাস্তা ঘাট আমি বিভিন্ন সমষ্টিৰ মাজত দেখা পাইছোঁ কিন্তু পিছপৰি হৈ আছে বাগানপাৰ বহুত অংশ ৰাস্তা যোৱাকালি য'ত নেকি চাঙিত মহিলা এজনীক লৈ যাব লগা হৈছে নাই এতিয়া চাওক অকল বাগানপাৰা নহয় বহুতখিনি ৰাস্তা বনাব লগা আছে 1947 চনত স্বাধীন হোৱাৰ পৰা ৰাস্তা বনাই আছে দলং বনাই আছে শেষ হোৱা নাই তো মই হিচাপ কৰি চালোঁ আমাৰ ইয়াত যদি গোটেই ৰাস্তাটো যদি বনাব লাগে প্ৰায় 5000 কোটি টকা লাগিব গতিকে বছৰত আমি 500 কোটি 700 কোটি ৰাস্তা বনাওঁ তো আৰু হয়তো 2-3 বছৰ লাগিব তেতিয়া গোটেইখিনি ৰাস্তা পকীকৰণ হ'ব তো সেইকাৰণে আজি যিখিনি পাৰিছোঁ আমি প্ৰায় 4 বছৰৰ 1800 কিলোমিটাৰ ৰাস্তা আৰু দলং বনাইছোঁ বহুত ফাষ্ট আগৰ সময়ত তেনেকুৱা নাছিলে 17 বছৰতো বিপিএফে ইমান ৰাস্তা বনাব পৰা নাছিলে 4 বছৰত আমি প্ৰায় 1800 কিলোমিটাৰ ৰাস্তা আৰু দলং বনালোঁ গতিকে যিখিনি বাকি আছে এইটো অনাগত দিনত আমি নিৰ্মাণ কৰাৰ কাৰণে যেহেতু সিদ্ধান্ত লৈছোঁ এই কামবিলাকো কৰি যাম যদি ৰাইজে 5 বছৰ আকৌ দিয়ে তেতিয়া হয়তো সম্পূৰ্ণ হ'ব বুলি ভাবে
চাওক 5 বছৰ নালাগে আৰু 3 বছৰত কমপ্লিট হ'ব মাটি বাৰীৰ কাম কাজ আৰু ডেৰৰ পৰা 2 বছৰত শেষ হ'ব যিখিনি মাটি বাৰীৰ সমস্যা বুলি কৈছে আমি অলমষ্ট সব সমস্যাকে এটা অৰ্গেনাইজ আৰু চিজিল কৰিলোঁ ইয়াত আৰু বহুত বেছি নাই এতিয়া যিসকল PGR VGRত আছিলে তেখেতসকলকো আমি মাটি দিয়া আৰম্ভ কৰিলোঁ যিসকল খাছলেনত আছে তেখেতসকলকো আমি মাটি দিয়া আৰম্ভ কৰিলোঁ চ' মাটি বাৰীৰ কাম কাজ আৰু 1.5 পৰা 2 বছৰত কমপ্লিট হ'ব ৰাস্তা বনোৱা আন্তঃগাঁথনি মেক্সিমাম 2 পৰা 3 বছৰত কমপ্লিট হ'ব কিয়নো আমি তথ্য ভিত্তিক কথা কৈছোঁ